অত্যাচাৰ কৰা কেৱল মুছলমান হল বুলি কাৰণ আমিতো এতিয়া সেইটোৱে কম কাৰণ হিন্দু অঞ্চলততো উচ্ছেদ হোৱা নাই আপুনি গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ পথটোত হিন্দুৱে অবৈধভাৱে বিল্ডিং বনাইছে হিন্দু বামুণে সেইখিনিতো উচ্ছেদ হোৱা নাই দিছে আৰু ইয়াত আটাইতকৈ এটা দুখ লগা কথা একাংশ মুছলমানে একাংশ মিয়া মুছলমানেই হওক অন্য মুছলমানেই হওক একাংশ মুছলমানে বিজেপি চৰকাৰৰ লগত সহযোগিতা কৰি এই মানুহখিনিৰ আজি এই দুৰ্দশা হোৱাত সহায় কৰিছে বলে আসলতে আপোনাৰ একদম ভাষাই নাই একো ক'বলৈ ভাষাই নাই কাৰণ মানুহ এনেকে নাথাকে মানুহ জন্তু জানোৱাৰো ইয়াতকে ভালকে থাকে আজিকালি আপোনাৰ যিবিলাক মানুহে গৰু পোহে গৰু গোহালিও ভালকে ৰাখে আৰু আপোনাৰ অসম চৰকাৰে যিখিনি গোশালা পাতিছে ছাগৈ ইয়াতকে ভালকে আছে গতিকে মানুহৰ প্ৰতি যেটো অন্যায় হৈছে উচ্ছেদৰ নামত সেই কথাটো দেখি বহুত দুখ লাগিছে কাৰণ ময়ো মানুহ ভগৱানে মোৰ অন্তৰত মানৱীয়তা দিছে দুখ দিছে গতিকে মানুহৰ প্ৰতি যেটো অন্যায় হৈছে বিজেপি চৰকাৰৰ দিনত কাৰণ আগৰ চৰকাৰে ইমান অন্যায় কৰা আমি দেখা নাছিলো কৰিছিলে যদি কৰবাত নাজানো মই চকুৰ আগত এনেকুৱা ধৰণৰ আমি দেখা নাছিলো গতিকে এলোক মানুহ তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোকৰ হাতত এনআৰসি 1951 ৰ এনআৰসি আছে তেওঁলোক ভোটাৰ হয় তেওঁলোকৰ আধাৰ কাৰ্ড আছে সকলোখিনি ডকুমেন্টস থকা তেওঁলোক সম্পূৰ্ণ ভাৰতীয় নাগৰিক গতিকে এই ভাৰতীয় নাগৰিক সকলে মাটি নাপায় বা তেওঁলোকে আপোনাৰ মই গৈছো তেওঁলোক থকা আগৰ ঠাইখিনিলে বামুণ ডংৰা মই গৈছো বাগবৰ সমষ্টিৰ তাতে আপোনাৰ নদীৰ গৰাখহনীয়া হয় বানপানী আহে গতিকে সেই বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি তেওঁলোক ইফালে সিফালে যায় নোযোৱা নহয় তেওঁলোক যায় গতিকে তেওঁলোক কেলে যায় এই কথাটো চিন্তা কৰিব লাগিব তেওঁলোক বামুণ ডংৰা অঞ্চলৰ মানুহ তেওঁলোক তাৰপা কেলে উঠি আহিলে কোনো মানুহে নিজৰ ঘৰবাৰী এৰি যাবলৈ মন নকৰে কিয় গৈছে তেওঁলোকতো গুৱাহাটীলৈ যোৱা নাই গুৱাহাটীলৈ যোৱা হলে বোলে মহানগৰত থাকিবলৈ গৈছে তেওঁলোক আকৌ অন্য এখন পিছপৰা ঠাইতে আছে কিয় আছে কাৰণ তেওঁলোকে সেই ঠাইত প্ৰকৃতিৰ যেটো ধ্বংসলীলা তাত লগত মোকাবিলা কৰিব পৰা নাই তা আহি পেলা আছিলে ঠিকে আছে আছিলে সত্ৰৰ মাটি বুলি কৈছে ঠিকে আছে যদি সত্ৰৰ মাটি হয় সত্ৰৰ মাটিটো বেদখল কৰাটো ভাল কথা নহয় হি হিন্দুৱেই হওক বা মুছলমানেই হওক সত্ৰৰ মাটি বেদখল কৰিব নালাগে যদি অসম চৰকাৰে তথ্য পাইছে যদি বৰপেটা সত্ৰৰ হাতত তথ্য আছে যে এই মাটিখিনি তেওঁলোকৰ আৰু এই মাটিখিনি তেওঁলোকে এই মিয়া মুছলমান সকলে লৈ লৈছে লৈ পেলা ঘৰ দুৱাৰ বনাইছে বুলি যদি বৰপেটা সত্ৰৰ হাতত তথ্য আছে যে মাটিখিনি আমাৰ তেওঁলোক আহি বহিছে তেলে উচ্ছেদ হ'ব লাগে দেই যদি মই আপোনাক আকৌ কৈছো যদি তথ্য আছে যদি বৰপেটা সত্ৰৰ হাতত এই মাটিখিনিৰ কাগজ পত্ৰ আছে আৰু সেইখিনি মাটিত এই মুছলমান লোকসকলে বাস কৰিছে তেনেহলে সেই উচ্ছেদ হ'ব লাগে কিন্তু উচ্ছেদ কৰা মানুহখিনিক ক'ত ৰাখিব তেওঁলোকতো যাবলৈ জাগা নাই তেওঁলোক ক'ত যাব জাগা থাকিলে মানুহে এনেকুৱা অঞ্চলত নাথাকে নহয় কোনেও নাথাকে তেওঁলোক নিজৰ ঘৰলৈ গুচি গ'লগেহেঁতেন গতিকে তেওঁলোকৰ জাগা নাই আজি পথাৰৰ দলি চপৰাৰ মাজত তেওঁলোকক থাকিবলৈ দিছে দলি চপৰা গম পায়নে আজিকালি ল'ৰা ছোৱালী এইটো জানে নাই নাজানো যিবিলাক পথাৰৰ লডা মাটি যাক অসমীয়াত দলি চপৰা বুলি কয় গতিকে দলি চপৰাৰ মাজত তেওঁলোকক থাকিবলৈ দিছে তেওঁলোকৰ ভাত বনাবলৈ জাগা নাই তেওঁলোকে ইমান এটা ভয়াবহ ৰূপত আছে এজনী মেট্ৰিক দিয়া ছোৱালী তাই মেট্ৰিক পৰীক্ষা দিব পৰা নাই তাই বহিবলৈ ঘৰত জাগা নাই আপুনি যদি সিহঁতৰ ঘৰটোৰ ভিতৰত সোমাই মূৰত লাগি থাকে ঘৰটো মই ঘৰৰ ভিতৰৰ পৰা আহিছো মাত্ৰ এটা ল'ৰাই হায়াৰ ছেকেণ্ডাৰী তেনেকেই দি আছে গতিকে এইটো ইমান মানে এই শিশু চক এইবিলাক একদম সৰু সৰু শিশু ইমান অমানৱীয় ব্যৱহাৰ মানুহৰ প্ৰতি বিজেপি চৰকাৰে কৰিছে এইটো আমি ধিক্কাৰ দিছো একদম গৰিহণা দিছো কাৰণ তেওঁলোকক উচ্ছেদ কৰিছে হয় কিন্তু এইখিনি মাটিকে তেওঁলোকক দিয়কচোন এটা শুনিছো মণ্ডলে আহি চাৰ্কেল অফিচাৰে তেওঁলোকক কৈছে এইখিনি মাটিত ঘৰ বনাই থাকিবলৈ কৈছে না আপোনালোকক কৈছে বুলি কৈছে কিন্তু তেওঁলোকক কাগজ পত্ৰ কৰি দিয়া নাই গতিকে এই মাটিখিনি কি কৰিব এটা তেওঁলোকে কষ্ট কৰি চাফ চিকুণ কৰি ল'ব ইয়াত বোলে পানী হয় তেওঁলোকে কৈছে ইয়াত 8 ফুট পৰ্যন্ত পানী হয় হয়নে কৈছে না আপোনালোকে 8 ফুট পৰ্যন্ত পানী হয় অকনমান বৰষুণ দিলে 8 ফুট পানী হোৱা জেগাখনত এতিয়া বাৰিষা আহিছে নহয় এপ্ৰিল মাহৰ পৰা বৰষুণ আহিব নহয় বৰষুণত এই মানুহখিনি কলৈ যাব গতিকে এই মানুহখিনি আকৌ ৰাস্তালৈ উঠিব লাগিব গতিকে এই মানুহখিনিক আপোনাৰ অঘৰি কৰি দিছে তাতকৈ যদি তেওঁলোকক এই মাটিখিনি সাৰ্কেল অফিচাৰে দি দিয়ে যে তোমালোকক এয়া মাটি থাকিবলৈ দি দিছো যদি কাগজ পত্ৰ কৰি দি দিয়ে তেতিয়া ইয়াতে তেওঁলোকে মাটি উঠাই কষ্ট কৰি কিবা এটা কৰি বাৰিষাৰ কাৰণে সাজু হ'ব পাৰিব বা তেওঁলোকে এটা ঘৰটোকে বনাব পাৰিব এটাটো ঘৰটোও বনাবলৈ তেওঁলোকে পৰা নাই কাৰণ তেওঁলোক অস্থায়ী গতিকে এখিনি ভাৰতীয় নাগৰিকক এনেকুৱাকে অত্যাচাৰ কৰা কেৱল মুছলমান হল বুলি কাৰণ আমিতো এটা সেইটোৱে কম কাৰণ হিন্দু অঞ্চলত উচ্ছেদ হোৱা নাই আপুনি গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ পথটোত হিন্দুৱে অবৈধভাৱে বিল্ডিং বনাইছে হিন্দু বামুণে সেইখিনিতো উচ্ছেদ হোৱা নাই দিছপুৰত আপোনাৰ ৰাজধানী কেম্পাছৰ মাটিত
মানুহে অবৈধভাৱে কোৱাৰ্টাৰ 4th গেটৰ 3rd গেটৰ কোৱাৰ্টাৰ অকুপাই কৰি মানুহে অবৈধভাৱে ব্যৱসায় কৰিছে কিন্তু সেই তেওঁলোককটো আপোনাৰ উচ্ছেদ কৰা নাই গুৱাহাটীত কিমান পাহাৰত মানুহে ঘৰ বনাইছে উচ্ছেদ কৰা নাই কাৰণ তেওঁলোক হিন্দু এলোক মুছলমান হোৱাৰ কাৰণে যদি তেওঁলোকক এনেকুৱা একদম দুৰ্দশা কৰিছে তেনেহলে আৰু ইয়াত আপোনাৰ বিজেপি চৰকাৰখনক ধিক্কাৰ দিয়াৰ বাদে আমি একো কৰিব নোৱাৰো আমাৰ কৰিবলগীয়া আমাৰ হাতত পাৱাৰ নাই পাৱাৰ তেওঁলোকৰ হাতত আছে আৰু পাৱাৰ আছে কাৰণে তেওঁলোকক আপোনাৰ উচ্ছেদ কৰিছে আৰু ইয়াত আটাইতকৈ এটা দুখ লগা কথা একাংশ মুছলমানে একাংশ মিয়া মুছলমানেই হওক অন্য মুছলমানেই হওক একাংশ মুছলমানে বিজেপি চৰকাৰৰ লগত সহযোগিতা কৰি এই মানুহখিনিৰ আজি এই দুৰ্দশা হোৱাত সহায় কৰিছে একাংশ মুছলমান কিন্তু এওঁলোকৰ উচ্ছেদত জড়িত আছে গতিকে নিজৰ জাতি ভাই যেতিয়া এনেকে আপোনাৰ বেঘৰ কৰি দিয়ে পথাৰত আনি পেলাই দিয়ে তেতিয়াহলে তাৰ বিচাৰ ভগৱানৰ বাদে আল্লাহৰ বাদে কোনেও কৰিব নোৱাৰে